ভগৱন্ত ৰূপে শ্ৰীকৃষ্ণ যেতিয়া দৈৱকী নন্দন হিচাপে ধৰাধামত অৱতৰণ কৰিলে, অৱতৰণ কৰাৰ পাছত তেৰাই বৈকুণ্ঠলৈ স্বধাম বৈকুণ্ঠলৈ যে যাবলৈ ইচ্ছা কৰিলে, ইচ্ছা কৰি তেৰাই নিজৰ যদুবংশক লগত নিনি ধ্বংস কৰি থৈ গ'ল। কাৰণটো কি? কাৰণটো হ'ল যদুবীৰসকলে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ কথা বচন তিল মাত্ৰও তেৰা সমস্ত মানি ল'ব বিচৰা নাছিল। তেওঁলোক প্ৰত্যেকেই একোজন অহংকাৰী প্ৰজা হিচাপে দ্বাৰকা নগৰত প্ৰতিষ্ঠিত হৈ আছিল, যে মোতকৈ আৰু যেন বীৰ পুৰুষ কোনো নাই। একোজন যদু বীৰ ইমানেই শক্তিশালী, 100জন ইন্দ্ৰৰ যিমান শক্তি আছে এজন যদুবীৰৰ সিমান শক্তি আছে বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। গতিকে স্বাভাৱিকতে অহংকাৰ হোৱাটো স্বভাৱগত স্বভাৱ। সেই অহংকাৰক ভগৱন্ত ইক্ষতত্বই দমন কৰিলে আৰু দমন কৰি সেই জীৱাত্মাবিলাকক স্বধাম বৈকুণ্ঠলৈ কিন্তু লগত লৈ নগ'ল।